মডেল হস্পিটাল জৰুৰী ৰোগীৰ বাবে নাই কোনো সুবিধা স্থানীয় ৰাইজৰ লগতে ছাত্ৰ সন্থাৰ বিক্ষোভ প্ৰকাশ ধুবুৰী জিলাত অন্তৰ্গত ফকীৰগঞ্জ মডেল হস্পিটাল নামতহে হস্পিটাল কামত একো নাই কৰোনা মহামাৰীৰ এই সময়ছোৱাত হস্পিটালখনত নাই এখন এম্বুলেন্স নাই অক্সিজেনৰ ব্যৱস্থা নাই ভেকচিনৰ ব্যৱস্থা জৰুৰী ৰোগীৰ থকাৰ নাই কোনো সুব্যৱস্থা স্থানীয় ৰাইজৰ লগতে ছাত্ৰ সন্থাই চৰকাৰ প্ৰশাসন আৰু স্থানীয় জনপ্ৰতিনিধি সকলৰ দাবী জনাই আহিছিল যদিও ৰাইজৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই যাৰ বাবে ৰাইজৰ আজি আতংকিত হৈ বিক্ষোভ প্ৰকাশ কৰিবলগীয়া হৈছে অচিৰেই হস্পিটালখনত সকলো ধৰণৰ সুবিধা প্ৰদান কৰি পূৰ্ণ পৰ্যায়ৰ চিকিৎসা সেৱা আগবঢ়াই অঞ্চলবাসীক সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ প্ৰশাসন আৰু স্থানীয় জনপ্ৰতিনিধিসকলক স্থানীয় ৰাইজৰ লগতে দক্ষিণ শালমৰা মানকাছৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক এইখন ফকীৰগঞ্জ মডেল হস্পিটাল এই হস্পিটালখন কেৱল নামতহে কিন্তু এখন মডেল হস্পিটালত যি ধৰণৰ সুবিধা থাকিব লাগে এই মডেল হস্পিটালখনত তেনেধৰণৰ কোনো সুবিধা আমি দেখিবলৈ পোৱা নাই কাৰণ এই কৰোনা মহামাৰীৰ সময়তো আমাৰ অত্ৰ অঞ্চলৰ ৰাইজ যি ধৰণে আতংকিত হৈ আছে যি ধৰণৰ এটা সুবিধা পোৱাৰ কাৰণে এই হস্পিটালখনৰ আস্থা থাকিব লাগিছিল এই হস্পিটালৰ ওপৰত আমাৰ তেনেকুৱা কোনো আস্থা নাই কাৰণ এইখিনি সময়তো এই কৰোনা মহামাৰীৰ সময়তো এই হস্পিটালখনত এটা এম্বুলেন্স নাই ইয়াত ৰাইজৰ সুবিধাৰ কাৰণে অক্সিজেনৰ কোনো সুবিধা নাই ইয়াত বিভিন্ন ঠাইত আমি সাব চেণ্টাৰ হস্পিটালবিলাকত ভেকচিন দেখিবলৈ পাইছোঁ দিয়া কিন্তু আমাৰ হস্পিটালখনত ভেকচিনৰ কোনো সুবিধা নাই ইয়াত ৰোগী থকাৰ কোনো সুবিধা নাই প্লাছ ইয়াত যিবিলাক কোভিড পজিটিভ হয় এই পজিটিভবিলাক বেলেগ ঠাইলৈ ৰেফাৰ কৰোঁতে যে এটা এম্বুলেন্স বা অক্সিজেনৰ সহায়ত তেখেতসকলক ৰেফাৰ কৰিব সেই ধৰণৰ কোনো সুবিধা নাই আমি অত্র অঞ্চলৰ ৰাইজে বাৰম্বাৰ চৰকাৰ প্ৰশাসন আমাৰ স্থানীয় জনপ্ৰতিনিধিসকলক আহ্বান জনাই আহিছিলোঁ যে আমাৰ অত্র অঞ্চলৰ ৰাইজৰ সুবিধাৰ কথা চিন্তা কৰি অতি সোনকালে আমাৰ এই ফকীৰগঞ্জ মডেল হস্পিটালখনত পূৰ্ণ পৰ্যায়ৰ চিকিৎসা সেৱা আৰম্ভ কৰিব লাগে।